ৰৌতা সমষ্টিৰ অন্তৰ্গত গেৰুৱা ভিচিডিচি শিমলিগুৰি গাঁৱৰ যি গাঁৱৰ ৰাস্তা এই ৰাস্তা আজি ডক্টৰ নীলোৎ শইকীয়াৰীৰ যোগেদি উন্মোচন কৰাৰ কথা আছিল কিন্তু যোৱা 16 তাৰিখ ৰাতি কোনো দুষ্কৃতিকাৰীয়ে ভাঙি চুৰমাৰ কৰি গৈছে আধাৰশিলাখন আৰু আমি জানাত ইয়াৰ বিৰোধী পাৰ্টি চৰণ বড়োৰ নেতৃত্বত যোৱাকালি এখন গাঁৱত এটা মিটিং পাতি ভোজমেল দিছে বুলি আমি শুনিব পাইছোঁ আৰু ৰাতি খানা খোৱাৰ পিছতে এই ঘটনাটো হোৱা বুলি আমি গম পাওঁ যে প্ৰমোদ বড়োৰ নেতৃত্বত আৰু আমাৰ ৰৌতা সমষ্টিৰ MCLA তথা বিটেৰে EM ডক্টৰ নীল শইকীয়াৰীৰ নেতৃত্বত ৰৌতা সমষ্টিত যি উন্নয়ন হৈ আছে গাঁৱৰ ৰাস্তাবিলাক যি পকীকৰণ হৈছে সেইটো BPF বা অন্য দলে সহ্য কৰিব পৰা নাই বিগত 17 বছৰে যিটো গাঁৱৰ ৰাস্তা পকীকৰণ কৰিব পৰা নাছিল কিন্তু এইবাৰ আমাৰ 5 বছৰৰ ভিতৰতে UPPL চৰকাৰে শিমলিগুৰি গাঁৱৰ বোকাময় ৰাস্তাটো পকীকৰণ কৰিব বিচাৰিছে আৰু সেইটো সহ্য নহৈ তেওঁলোকে হয়তো এইটো ভাঙিব পাৰে গতিকে মই তীব্ৰভাৱে গৰিহণা দিছোঁ যাতে আমাৰ প্ৰশাসন সকলো যাতে এইটোত উচিত তদন্ত বিচাৰ কৰি যিসকল দুষ্কৃতিকাৰী তেওঁলোকক উচিত শাস্তি দিব ইতিমধ্যে গেৰুৱা প্ৰাইমাৰীয়ে এইটো সংক্ৰান্তত গোচৰ দিয়া হৈছে ৰৌতা থানাত আমি আশা কৰিছোঁ ইয়াৰ উচিত তদন্ত হ'ব নিশ্চয় নীলোৎ ছাৰৰ যিটো ৰৌতা সমষ্টিত যিটো উন্নয়নৰ কাম কাজ কৰিছে আৰু জনসমৰ্থন দিনক দিনে বাঢ়ি আছে আৰু সকলো গাঁৱে ভূঞে যেহেতু আমাৰ UPPLৰ দপদপনি চলি আছে আৰু সকলো ৰাইজে প্ৰমোদ বড়োক ভাল পায় সকলো এইবাৰ ট্ৰেক্টৰৰ ছবিত ভোট দিবৰ কাৰণে বিচাৰিছে আৰু সেইটোকে বিৰোধী দলে সহ্য নহৈ এইবিলাক কাম কৰি আছে আমিতো তেনেকৈ ভাবিব লাগিব যেহেতু যোৱাকালি তেওঁ সেইখন গাঁৱত এখন মেল পাতিছে আৰু সন্ধিয়া এটা খানা খোৱা বুলি আমি গম পাইছোঁ নিশ্চয় তাতে এনেকৈ হ'ব পাৰে